এতিয়া মানে আমি টপিকে পোৱা নাই আমি কিহৰ ওপৰত কম কাৰণ যিহেতু অলপ ছুটি হ'ব তো সেইটো কাৰণে যিহেতু অলপ ছুটি হ'ব আমি ভিডিঅ'টো দীঘল কৰিব বিচাৰিছোঁ তাকে নহয় আৰু টপিক মই বনাই আছোঁ এতিয়া তেল পিঠা আৰু বিহুৰ বতৰত আলহী আহিব বুলি ক'লে সকলোৰে আৰু মনবোৰ ভাল লাগে হয় নাই আমাৰো এতিয়া একেই আহি আছে স্পেচিয়েল আলহী বুলিয়ে ক'ব লাগিব আহি আছে আলহী আৰু আহিবলৈ ওলাই ফোন কৰিলে যে আজি যাম বুলি আজি যিহেতু ছানডে 22 তাৰিখ আৰু আজি 4th গ্ৰেডৰো DHSৰ 4th গ্ৰেডৰ এক্সাম আছে যিসকলে এক্সাম দিব তেওঁলোকলৈ অল দ্য বেষ্ট থাকিল অৱশ্যে ভিডিঅ'টো আপলোড কৰোঁ মানে চাগে তেওঁলোকে পৰীক্ষা দি ঘৰৰে পাবগৈ হ'লেও আৰু মোৰ ফালৰ পৰা সকলোলৈকে অল দ্য বেষ্ট কৈ দিছোঁ সকলোৱে ভালকৈ এক্সামটো দিব সফল হওক সকলোৱে তাকে কামনা কৰোঁ আৰু আহি আছে আমাৰ ঘৰলৈ আলহী ক'লোৱে আপোনালোকক আলহী আহি আছে স্পেচিয়েল আলহী পিঠা বনাই আছোঁ আলহীৰ বাবে ৰ'ব ভিডিঅ'টো পিঠাকেইটা বনাই আজৰি হৈ ভালকৈ আৰম্ভণি কৰিম বনাই মেলি লগ পাই আছোঁ বাৰু আপোনালোকক এয়া দেখিছেনে পিঠা পনা বনাই ৰেডি হৈ গ'লোঁ নমস্কাৰ HK ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই হিৰখিমণিয়ে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে আজি আহিবলৈ লৈছে আমাৰ স্পেচিয়েল আলহী স্পেচিয়েল মানে মোৰ বেছি মৰমৰ ভাল লগা মানুহ মোৰ ভণ্টি দুজনী মামা মামী আৰু আপা তো ভাবিলোঁ আজি ভিডিঅ' এটা বনাই দিওঁ কিমান কি হয় নাজানো আৰু ভিডিঅ'টো তেতিয়াহ'লে শেষলৈকে চাই থাকিব আপোনালোকে সিহঁতি বহুত দিনৰ মূৰত আহিছে আৰু আজি সিহঁতি নতুন কিবা এটা আনিছে মানে সিহঁতৰ লগত তো ভাবিলোঁ আপোনালোককো দেখাম কিনো আনিছে লগত তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াহ'লে আৰু বিহুৰ বতৰত আলহী অহা বুলি ক'লে জানে আৰু কিমান ভাল লাগি থাকে হয়নে আলহী অহা বুলি ক'লে এনেই মনটোত কিবা এটা ভাল লাগি যায় ন তাতে মানে ঘৰুৱা মানুহখিনি সকলোৱে মোক মানে বেছিকৈ মোৰ মামা ঘৰৰ হওক বা মোৰ দেউতাহঁতৰ আপাহঁতৰ ঘৰত হওক চবেই মানে বহুত মৰম কৰে তো হ'লেও আৰু মামা ঘৰ বুলি ক'লে অলপ সুকীয়া এটা হেৰি থাকেতো আমাৰ দেউতা সেৱাহঁতৰ মানে আপাহঁতৰ কাৰণেও সেইটো মৰমো বেলেগ কিন্তু মামা মামী বুলি ক'লে অলপ বেছিয়ে কিবা এটা এক্সাইটমেণ্ট থাকে যে আলহী আহিব বুলি ক'লে তো সেইটোৱে আৰু ভাল লাগি আছে আহিব বুলি আহি পাই লওক তাৰপাছতে দেখাই আছোঁ কি হয় আৰু আহি গ'ল আলহী গাড়ীখন ভৰাই দিবলৈ লৈছে অকণমান দিগদাৰ হৈছে চাগে আহি গ'ল নতুন গাড়ী এখনকে দেখাম বুলি কৈ আছিলোঁ আপোনালোকক তো আহি গ'ল ফাইনেলি অ'কে আহি গ'ল Cái đó không? Nãy vô rồi đó. Aha, buena. আৰু মামাই আহি পাই দেউতাৰ বসন্তীখন চাইছে আৰু মামাৰো এখন বসন্তী আছে মানে একেই সেইটো কাৰণে তেওঁৰখন কিবা এটা বেয়া হৈ আছে বোলে এয়া আমাৰ সৰু মামী ডাঙৰ মইনা আৰু সৰু মাইনা আহি গ'ল আহিলা ভালে এজনী মানুহ আলহীক চাহ দিছোঁ আৰু এইফালে সৰু মামা মাজু মামাৰ ল'ৰা এজন দাদা হয় এইফালে সৰু মাইনা এইফালে মামী বহি আছে আৰু এইফালে ডাঙৰ মইনা সকলোকে চিনাকি কৰাই দিছোঁ আপোনালোককো চাহ খাই মামীহঁত যাবলৈ ওলালে মামীৰ মাকৰ ঘৰ এনাই ঘৰলৈ যাবলৈ ওলাইছে আৰু মায়েও এনাইলৈ বুলি কিবা এটা পিঠা পনা ভৰাই দিছে মামা মামীহঁতে এনাই ঘৰলৈ ওলাই আহিলে তো লগতে মোকো লগ ধৰিলে ডাঙৰ মাইনা সৰু মাইনা তো ময়ো আহিলোঁ বহুত দিন অহা নাছিলোঁ ভাবিলোঁ গৈ দিওঁ সিহঁতৰ লগতে এপাক গৈ আহিলে ভাল লাগিব এনাইকো বহুত দিন দেখা নাই ব'লক এনাই ঘৰলৈ তেতিয়াহ'লে এতিয়া গৈ থাকোঁ চ' ফাইনেলি এনাই ঘৰ পালোহি এইফালে গাড়ীখন আনিছে আৰু এনাই মাতিছে এইফালে ব'লক এনাই ঘৰৰ ভিতৰৰ ফালে গৈ থাকোঁ তেতিয়াহ'লে
তো আমি আহি পাই গ'লোহি আমাৰ মইনাহঁতৰ আনাইহঁতৰ ঘৰ আৰু এফালে মইনা এতিয়া চাহৰ সময় হৈ গ'ল মামী আৰু এনাই লাগি চাহকাপ বনাইছে খাই লওঁ আৰু দিয়ক মামা দাদা এফালে মইনাহঁতি খাই আছে ধুনীয়াকৈ আৰু এইফালে আমাৰ সৰু মাইনাই ট্ৰেক্টৰখনত উঠি কি কৰি আছে ঠিক নাই গান গাইছে পুৰা কিবা কিবি এক্টিং দেখাই আছে ৰ'ব ওচৰৰ পৰা দেখাই আছোঁ তাইক তো কেমেৰাটো এতিয়া মোৰ হাতত আছে এয়া মোৰ মা আৰু এইফালে বনাই আছে এয়া আমাৰ এনাই ঐ নাই এইফালে চাই দিয়া এইফালে চাই দিয়া এয়া মোৰ মা কিবা তো আমি কিজনী অকণমান ভাবিলোঁ ওলাই যাওঁ বুলি অলপ ওলাই আহিছোঁ আৰু এতিয়া আমি অলপ ওলাই আহিছোঁ অলপ খোজকাঢ়ি আকৌ যামগৈ মানে অকণমান যিহেতু আমি বৰ লাগিলে চ' ভিতৰত তো সেইটো কাৰণে আমি ভাবিলোঁ যে অলপ খোজকাঢ়ি লওঁ এয়া মোৰ বা তাই আচলতে কেমেৰাত অলপ মানে উলিয়াবলৈ অলপ তাই লাজ কৰে চ' সেইটো কাৰণে তাই লুকাই লুকাই থাকে তো খাই মেলি আজৰি হৈ ল'লোঁ আমি আৰু ঠাণ্ডা লাগিছিলে সেইটো কাৰণে চুৱেটাৰ পিন্ধি ল'লোঁ আৰু এইফালে বহি আছে এখেত আৰু এইফালে শুই আছে ডাঙৰ মইনা এন্ধাৰে উঠিছে তো খাই মেলি এতিয়া লাহেকৈ যাম আৰু অলপ সময় বহিম চাগে বহিম হয় নাই অলপ সময় বহিম ভালে লাগিছে খালি অকলে এনাই আছে বাকীবোৰ নাই ঠাণ্ডা মুণ্ডা অলপ আৰু বাকী মাহী আছিলে খালি তেখেত আকৌ বিয়া হৈ গ'ল এতিয়া সেই ঠাণ্ডা মুণ্ডা অলপ আগতে হুলস্থুল হৈ থাকে আগতে এবাৰ সুধা মাহীহঁত আহি আছিলে আধুনিক মাহীহঁত তেতিয়া ভাল লাগিছিলে ভাল লাগিছিলে এতিয়া এনাই আছে এতিয়া মামা থাকে খালি মামাৰ দোকান আছে যে তো সেইটো কাৰণে আমি কেইজনী আহিলোঁ নিজে নিজে ফূৰ্তি কৰা টাইপ হ'ল আৰু তাৰপাছতে এতিয়া যামগৈ আৰু অলপ সময় বহি মেলি তোমাৰ কেনেকুৱা লাগিলে নিজৰ এনাই ঘৰতে আহি মোৰ বহুত দিনৰ মূৰত আহিছে যে ভালেই লাগিলে খালি অলপ বৰ লাগিলে কাৰণ অকলে আছে যে সেইটোৱে আৰু আমি তিনিজনী একেলগতে থাকিলোঁ কথা পাতিলোঁ আৰু অলপ মস্তি কৰিলোঁ তেনেকৈ তো চাগে বায়ে কৈছিলে আমাৰ নতুনকৈ গাড়ী এখন লৈছিলোঁ আৰু এইটো আমাৰ ফাৰ্ষ্ট টাইম হয় গাড়ীখন লৈ অহা এনাইহঁতৰ ঘৰলৈ যিহেতু আমি নতুনকৈ গাড়ী লৈছোঁ তো সেইকাৰণে ভাবিলোঁ প্ৰথমতে এনাইহঁতৰ ঘৰৰ পৰা অহা যায় তো সেইটো কাৰণে তোমাকতো লৈ আহিছোঁ আমি একেলগতে তো সেইটো কাৰণে প্ৰথমতেতো আমি মাছৈ মানে বাহঁতৰ ঘৰটো মাছৈ তো সেইটো কাৰণে আমি প্ৰথমতে গ'লোঁ তালৈ তাৰপিছত অলপ দেৰি বহিলোঁ তাৰপিছত তোমাক লৈ আহিলোঁ এতিয়া আমি এতিয়া ইয়াত আছোঁ এতিয়া অলপ বৰ লাগিছে যিহেতু এতিয়া এনাই অকলে আছে আৰু এনাই আৰু মামা মানে হেৰি যিহেতু দোকান আছে তো দোকানলৈ যাব লাগে সেইটো কাৰণে মানে আহিবলৈ সময় নাপায় আৰু মানে অলপ ৰাতিকেহে আহি পায় যিহেতু তো সেইটো কাৰণে মানে এতিয়া নাই মানে বৰ্তমান তো অকলে নাই অকলে থাকে আৰু অকলীয়া মানুহ সেইটো কাৰণে আৰু মানে কি অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে চবৰে আৰু বৰ লাগিছে অলপ তোমাৰ ঠাণ্ডা লাগিছে মোৰ যে ঠাণ্ডাই লগা নাই একো পিন্ধাই নাই মই তাই কিবা এটা পালে এয়া মোক এনাই ৰুমাল দিছে পইচাও দিছে লগতে তো এতিয়া গৈ থাকোঁ আৰু এনাই কৃষ্ণ কৃষ্ণ কৰি ল'ব তাৰপিছতে গৈ থাকিম ব'লক যিহেতু মামা মামীৰ নতুন গাড়ী এনাইকো গাড়ীখন ভালকৈ দেখাইছে এবাৰ বহি চাবলৈ কৈছে এনাইক কিন্তু এনাই বোলে কিবা গাড়ীৰ ভিতৰত কিবা এটা গোন্ধ পায় সেইটো কাৰণে বহিবলৈ তেওঁ মন কৰা নাই নবহো বুলি ক'লে এপাক অকণমান উঠি চাবলৈ কৈছিলে এনাইক কিন্তু তেওঁ উঠিব নোৱাৰিম বুলি ক'লে কিবা এটা গোন্ধ পাইছে বোলে গাড়ীৰ ভিতৰত কিবা নতুনতে আনিলে কিবা এটা গোন্ধ থাকে যে তো সেইটো কাৰণে তেওঁ চাগে সেইটো বেয়া পায় তো এতিয়া আমি যাবলৈ ওলালোঁ আৰু এনাইক যাওঁ বুলি ক'লোঁ এতিয়া গৈ থাকোঁ আৰু তেতিয়াহ'লে এনাইক এবাৰ ভালকৈ দেখাই দিছোঁ বাৰু আপোনালোকক ৰখিব আমি যাবলৈ ওলালোঁ আৰু গাড়ী উলিয়াই আনিছে এনাইক ধুনীয়াকৈ একবাৰ দেখাই দিওঁ আপোনালোক সকলোকে আমাৰ মামীৰ ঘৰৰ এনাই আমাৰ এনাই মোৰ মামা ভিডিঅ' বনাই আছে আহিছোঁ চ' এনাইক বাবাই কৈ এতিয়া ঘৰলৈ ব'লক তেতিয়াহ'লে এতিয়া আকৌ ঘৰলৈ ঘূৰি গৈ থাকোঁ
এনাই ঘৰৰ পৰা ঘূৰি আহি আমাৰ ঘৰ পালোহি এতিয়া সকলোৱে বহি কথা পাতি আছে মামা মামী মা দেউতা মই দাদা ভণ্টিহঁত সকলোৱে বহি আছোঁ মই পিছে মামা মামী বুলি নকওঁ কিন্তু আপানিচা বুলিয়ে কওঁ কিন্তু আপানিচা বুলি কৈ দিলে কোনফালৰ আপানিচা অকণমান চিনি পোৱাত অসুবিধা হয় সেইটো কাৰণে মামা মামী বুলি ক'লে মাৰ ফালৰ হয় তেতিয়া সুবিধা হয় চিনি পাবলৈ তো এতিয়া সকলোৱে বহি কথা পাতি আছোঁ আৰু তেওঁলোকো গধূলি হৈ আহিছে যিহেতু তেওঁলোকো লাহেকৈ যাবলৈ ওলাইছে ফাইনেলি আমি ঘৰ পালোহি আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ সিহঁতকেইজনী যাবগৈ এতিয়া বেয়া লাগিব আৰু নাই দেখা আপোনালোকে সকলোবোৰে ভিডিঅ'বোৰ চাব মৰম দিব তাইক আৰু তো সেইটো কাৰণে মই একদম লাষ্ট বাৰ কৈছোঁ ডু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড মেইন থিং বেল আইকনটো দবাব আপোনালোকে তেতিয়া তাই ভিডিঅ'বিলাক যেতিয়াই আপলোড কৰে ইউটিউবত তেতিয়া আপোনালোকে একদম প্ৰথমতে নটিফিকেশ্যন পাই যাব ভণ্টি হয় কিন্তু মোতকৈ ওখ ক্লাছ 7 যাবলৈ ওলালে বাই বাই অঁ বাই 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 অঁ কাকা যাম অঁ বাই বাই অঁ অঁ গ'ল আৰু আলহী আৰু আজি আলহী গ'লগৈ ফুৰিব আহিলোগৈ আৰু ভিডিঅ'টো ভাবিলোঁ ইমানতে সামৰণি মাৰোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু মোৰ চেনেলটো যদিহে ভাল পাইছে ভিডিঅ'বোৰ চাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো বিশেষকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই